चिराङाव फिन आरोबाव दुंहाव थासारि चिरां पुलिस आरो दुथां सुबुंफोरनि गेजेराव गुलि गावलायनानै जायगायावनो सानै सुबुंनि जिउ खहा। बेराफारसे चिरां जिल्ला धालिगाव थानानि सिङाव थानाय किसान बाजार खामारपारा गामियाव 20 बोसोर बैसोनि राजा मुंनि सासे लाइमोनखौ मोनानि 12 रिंगायाव सिनाय मोनै दुथांफोरा लामायाव गावथारना गालांदों होननानै पुलिसा फोरमायदों। चिरां जिल्लानि लेङाइ पुलिस बिबानगिरि प्रकाश मिडिया आखायाव गुलि नांजानानै जोखोम जादों होननानैबो मिथिनाय जादों। बे जाथाया जादों थांनाय हरनि 1 रिंगा समाव गावथारजानाय सासे दुथांखौ बारग' NLFBनि सोद्रोमा महन्त नार्जारि होनना सन्देह खालामदों चिरां पुलिसा। जाथाया जादों चिरां जिल्लानि रुनिखाता थानानि सिङाव थानाय खुंग्रिं सिदाबारियाव। गावथारजानाय गुबुन सासे दुथांखौ दासिमबो सिनायथि मोनाखै होननानै पुलिसा खौरांगिरिनि सिगाङाव फोरमायदों। আমি গম পাইছোঁ এডিশ্যনেল SP তেখেত আঘাতপ্ৰাপ্ত হৈছে আৰু গুলি লাগিছে, দুটাকৈ গুলি লাগিছে তেখেতৰ খুব হাতত। অকণমান ছাৰ ঘটনা বিষয়ে জানিব বিচাৰিম। এই যোৱা যিটো আমগুৰিত ঘটনা হৈছিলে তাৰ একিউজডৰ খবৰ পাই আমি এটা অপাৰেশ্যন লঞ্চ কৰিছিলোঁ আপোনাৰ খুংৰিং ফৰেষ্ট ভিলেজৰ আগত চিদাগুৰি বুলি কয়। তো সেই অপাৰেশ্যনটোত আমি খবৰ পাইছোঁ যে যিটো মেইন একিউজড মহন্ত নাৰ্জাৰী সি তাত থকা বুলি খবৰ পাই আমাৰ অপাৰেশ্যন লঞ্চ হৈছিলে। তো সেইটো অপাৰেশ্যনত যেতিয়া হাউচ ইণ্টাৰভেনশ্যন হয় তেতিয়া ভিতৰৰ ফালৰ পৰা ফায়াৰ কৰাত আমাৰ এডিশ্যনেল SP প্ৰকাশ মেধিৰ সোঁহাতত গুলি লাগে আৰু লগৰ যেতিয়া ৰিটেলিটৰী ফায়াৰিং হ'ল তেতিয়া দুজন মানুহ তাত গুলিবিদ্ধ হয়। তেওঁলোকক ততাতৈয়াকৈ হস্পিটেললৈ পঠিয়াই দিয়া হৈছে। তাৰপৰা এতিয়া মই তেখেতৰ ষ্টেটাছটো মই গম পোৱা নাই এতিয়ালৈকে। তাৰপিছত ঘটনাস্থলীৰ পৰা 2টা পিষ্টল ৰিকভাৰ হৈছে আৰু চাৰ্চটো চলি আছে এতিয়া। আৰু হয়তো 2-এজন আছিল, এইটো পলাইছে, ঘৰৰ দৰ্জা ভাঙি পলাইছে। দৰ্জা নহয়, বেৰ ভাঙি পলাইছে পিছফালৰ পৰা, সেইটো দেখা গৈছে। আৰু সেইখিনি চলি থাকোঁতে ইয়াত এটা ঘটনা হোৱা বুলি খবৰ পাওঁ। এইটো আপোনাৰ কামাৰপাৰা ঢালিগাঁও থানাৰ অন্তৰ্গত ৰাজা বড়ো বুলি এজন ব্যক্তিক কোনোবা অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছে বুলি খবৰ পাইছোঁ। সেইটো ঘটনাৰ এতিয়ালৈকে আমি বিশেষ তথ্য একো গোটাব পৰা নাই, তদন্ত চলি আছে। চ' এইখিনি হোৱাৰ পিছত যিখিনি ডিটেইলছ পাওঁ আপোনালোকক জনা হয়। কিন্তু এডিশ্যনেল SPৰ এজন দেহৰক্ষী সামান্যৰূপে আহত হৈছে আৰু এডিশ্যনেল SPৰ হাতত গুলি লাগিছে। এতিয়া ষ্টেবল আছে। আমি তেওঁক মানে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ পঠিওৱাৰ ব্যৱস্থা কৰি আছোঁ। নিহত হৈছিল নাই হোৱা মই এতিয়ালৈকে কনফাৰ্ম নহয়, হস্পিটেল পঠিয়াই দিছিলোঁ। কিন্তু NLFBও ঠিক হয়নে নহয় নাজানো, হয়তো প্ৰাক্তন হ'ব পাৰে। কিন্তু এই ঘটনাটোত যিটো ডকাইতি হৈছিলে আমাৰ আমটেকা, সেই ঘটনাত জড়িত আছে বুলি সেইটো মই কনফাৰ্ম। এজনৰ নামটো মহন্ত নাৰ্জাৰী আৰু ছেকেণ্ডজনৰ নামটো আমি পোৱা নাই এতিয়ালৈকে। তেওঁ নতুনকৈ মানে জইন কৰা বুলি শুনিছোঁ। আৰু ছাৰ এই যিটো ঘটনা আছে আপোনাৰ এই কুমাৰপাৰা, তাতো এনেকুৱা লিংক কিবা থাকিব পাৰে নেকি? সেইখিনি তদন্ত এতিয়া অলপ হেৰি কৰিলেহে মই আপোনাক ঠিক ক'ব পাৰিম। এতিয়া মানে কোৱাটো ঠিক নহ'ব, মই নাজানো সেইটো বিষয়ে। এতিয়া আমাৰ তদন্ত চলিহে আছে এইটো বিষয়ে। ঠিক আছে, থেংক ইউ।